ৰাজ্যখনত পুনৰ সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা। ৰূপহীহাটত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। হাতে লুটে ধৰা পৰে ধৰ্ষণকাৰী লম্পট। উত্তৰ প্ৰদেশৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ পিছতেই জ্বলি উঠে সমগ্ৰ দেশ। পৰিস্থিতি ক্ষান্ত নহওঁতেই অসমৰ ৰূপহীহাটৰ গঢ়াজান অঞ্চলত সংঘটিত হয় আন এক ধৰ্ষণৰ ঘটনা। গঢ়াজান আৰক্ষী চকীৰ সমীপৰ ঘটনা এয়া। কিশোৰী এজনী আত্মীয়ৰ ঘৰলৈ গৈ আছিল। উত্তম কুমাৰ মণ্ডল নামৰ যুৱক এজনে ফুচলাই নিয়ে দোকান এখনৰ ভিতৰলৈ। উত্তম মণ্ডল নামৰ এই পাখণ্ড এই বণ্ডটোৱে 12-13 বছৰীয়া ছোৱালী তেখেতৰ আলহী ঘৰত যোৱা অৱস্থাত তাৰ দোকানৰ পৰা কিবা বস্তু ল'বলৈ গৈছিল। এই উত্তম মণ্ডল এই লম্পট যুৱকজনে এই ছোৱালীজন ফুচলাই নি তাৰ ঘৰৰ দোকানৰ ভিতৰত নি পেলাই যি ধৰ্ষণ কাণ্ড কৰিছে, আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্ষাৰ জনাইছোঁ আৰু দাবী জনাইছোঁ এই লম্পটটোক অতি সোনকালেই কঠোৰতম শাস্তি দিব লাগে। ছোৱালীজনীৰ চিঞৰত গোট খাই স্থানীয় ৰাইজ। যুৱকজনক হাতে লুটে ধৰে, লপাথপা দিয়ে আৰু গোটাই দিয়ে আৰক্ষীক। এই ঘটনাৰ পিছতে অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হয়। লগতে যুৱকজনৰ শাস্তিৰ দাবীত ৰাইজে উত্তাল কৰে আৰক্ষী চকী চৌহদ। আজি সত্যৰঞ্জন বৰাৰ শিলাদিত্য তহঁতে কিয় ক'ত আছ? জাতি সুৰক্ষা থাকিবলৈ হ'লে আৰু নাৰী সুৰক্ষা থাকিবলৈ হ'লে আমাৰ তাত আন্দোলন গঢ়ি তুলিব লাগিব। যি এই দৰ্শন কৰক, যেই নহওক, যি ধৰ্মাৱলম্বী মানুহ নহওক, তাক ফাৰ্ষ্ট ট্ৰেক আদালতৰ পৰাই তাক কঠোৰতম শাস্তি দি পেলাই ওলমি ফাঁচী কাটাত ওলাব লাগে। জুৰিয়াৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, জনদৃষ্টি নিউজ।